guys, welcome to a new vlog. So guys, বহুত দিনৰ পৰা ভিডিঅ' দিব পৰা নাছিলোঁ, মানে ক'তো যোৱা নাছিলোঁ বিশেষ কৰি। তো 13 তাৰিখে শংকৰাজৰ ফাংচন আছে, তাতে সেইটো চাবলৈ যাম, সেইটো ব্লগ বনাই দিম মোৰ লগত। তো আজি মানে বিজনেছ যাই আছোঁ, এক্সপো আহিছে, সেইটোক মানে এক্সপ্ল'ৰ কৰিবলৈ যাই আছোঁ। তো গাইজ সকলোৰে কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছোঁ আৰু আগলৈকে ভালেই থাকক। তো গাইজ ব্লগ বিজনেছ যাওঁ এতিয়া এক্সপোটো এক্সপ্ল'ৰ কৰিবলৈ। তো এই আহি পালোঁ আমি বিজনী এক্সপোত, আৰু মোৰ ইফালে আছে সুৰজিত। আজি আমি দিনতে আহিলোঁ, ৰাতি মানে ভিৰ হয়, আজি ভিৰ নহওঁতে আহি গ'লোঁ। আমি এনেই ফুৰিবলৈ আহিলোঁ অলপ, আৰু ইফালে ভলীবল খেলি আছে ফিল্ডত। এনেকুৱাই মেলা আৰু একো নাই ইয়াতে, এইখিনিয়ে আছে, চাব লগা বেছি একো বস্তু নাই। তো গাইজ ভিডিঅ'টো এতিয়া কাটি নিদিব, কাৰণ অহাকালি এটা ধামাকেদাৰ এডভেঞ্চাৰত যাই আছোঁ আমি। তো সেইটো ক্লিপো এই ভিডিঅ'টোতে পাই যাব এইবোৰ। কিন্তু বুঢ়াৰ নাকদল অহা নাই ইয়াতে, বুঢ়া চেংৰা লোকৰ ইয়াতে খালি বাচ্চা আহিছে, বাকী একো নাই ইয়াতে আৰু। তো এতিয়া ইয়াৰ পৰা খাবলৈ যাওঁ আমি, কাৰণ ইয়াত আমাৰ একো কাম নাই আৰু। মানে মেনুৰ পৰা খাদ্য চিলেকশ্যন কৰি থকা টাইমতো ভিডিঅ' কৰি আছে, শান্তিয়ে নিদিয়ে মানে, কি যে হাৰামি দোস্ত। So guys, welcome to a new day. আজি মই যাইছোঁ কাকৈজানা, তাতে বোলে এখন বঢ়িয়া ফৰেষ্ট আছে। তো তাতে আমি আজি ফুৰিবলৈ যাইছোঁ। মোৰ লগত ইফালে আছে বিশ্বজিৎ, বেলকৰ। Hello guys. তো আমি দুজনে যাইছোঁ তাতে আজি ফুৰিবলৈ, বঢ়িয়া বঢ়িয়া ডনচুত দেখা পাই যাব আজি। তো বলক যাত্ৰাটো আৰম্ভ কৰোঁ। তো গাইজ এতিয়া আমি পেট্ৰল ভৰাবলৈ যাই আছোঁ, কাৰণ গাড়ীত পেট্ৰল নাই। এয়া চাওক, পেট্ৰল অলপমান জিকা আছে। তুমি নাচনি এতিয়া যে গাভৰু। So guys, আজি গৰমটা বহুত দিছে, কিন্তু তথাপিও আমি আমাৰ লগত ভিডিঅ' বনাবলৈ যাই আছোঁ আজি। তো যদি চেনেল নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব। তো বলক। চ' গাইছে আমি আইনদী পাই গ'লোঁ। আপোনালোকে চাব পাৰে ছাইডত এইবোৰ তৰমুজ বিক্ৰী কৰি আছে, কিন্তু আজি আমাৰ তৰমুজ খোৱা নহ'ব, যিহেতু আমি আগলৈ যাই আছোঁ আজি। পিছত কেতিয়াবা তৰমুজ খাই দিম বাৰু। তো এই আইনদীৰ নজাৰা চাওক, চামাৰত গৰমত একদম। আৰু ইয়াৰ পৰা আমাৰ মঞ্জিল বেছি দূৰত নহয় আৰু। তো এইবোৰ চাব পাৰে, সামনে পাহাৰবোৰ দেখা দিছে পুৰা। তো একদম জোচ আহি গ'ল এতিয়া, তো বলক। চ' গাইছ এয়া চাওক নাজাৰা, আহি পালোঁ ফাইনেলি জেগাটোত। এতিয়া আগলৈ যাম, এতিয়া অলপ পাহাৰৰ ওপৰত উঠিম, আৰু কি কি আছে মই লগক দেখুৱাম। এইফালে চাওক, মাছ মাৰি আছে, ৰাস্তা ইমান ভাল নহয়। কি কৰিম আৰু, আৰু চিনাৰী বোলে বহুত ভালি কেনে আহিলোঁ আৰু। ৰাস্তা একদম ঝুলনা ঝুলনা হৈ আছে ইয়াতে। এতিয়া উঠি আছে, উঠি আছে, উঠি আছে, এই উঠে হে, আৰু আছে যো। তো গাইজ গাড়ীখন ইয়াতে থ'ব লাগিব, আৰু কি ক'ম, ৰাস্তা ইমান ভাল নহয়। তো গাইজ ঝৰ্ণাটো ইফালে ভালেখিনি দূৰ হয় বোলে। তো স্কুটিখন ইয়াতে নথওঁ, আৰু ওপৰত লৈ যাম। ৰাস্তা চাওক একবাৰ অৱস্থা, এয়া ৰাস্তাৰ অৱস্থা গাইজ। কিবা কৰি যদি এইখিনি উঠাব পাৰোঁ, আগত অলপ ভাল আছে। তো এইখিনি উঠাই লওঁ স্কুটিখন কিবা কৰি। তো গাইজ গাড়ীখনতো পাক কৰি থৈ দিলোঁ তলত। এতিয়া ওপৰত বাৰু কিমান দূৰ যাব লাগে, তো বলক এতিয়া খোজকাঢ়ি যাওঁ ওপৰত। বাকী মানে আগত গাড়ী নিব নোৱাৰে আৰু, বহুত বেয়া ৰাস্তাটো। তো ইফালে বিশ্বজিৎ আছে, আৰু মই যাই আছোঁ ওপৰলৈ। একদম কচিং কৰি কেনেকৈ যে আনলো সেইটো মানে বহুত ডাঙৰ কথা। তো এইফালে নহয় আৰু চাওঁ ৰাস্তা এইবাৰ, একদম বেয়া ৰাস্তা এইবাৰ। তো গাইজ ইফালে একদম চুনচাৰ ৰাস্তাৰ মাজেৰে যাই আছোঁ আমি, ঝৰ্ণাৰ সন্ধানত। একদম চুনচাৰ, মানুহ দুনো একো নাই ইয়াত। সৰু আৰু আৱাজ, নেচাৰেল চাউণ্ড, অনলি নেচাৰেল চাউণ্ড। অ' গাইজ মেঘবোৰ চাওক, কি মজা লাগিছে। ইয়াৰ পৰা ঝৰ্ণাটোলৈ যোৱা ৰাস্তা দুটা আছে, ইফালে এটা আছে, আৰু সেইটো সিদি কেনে সিদি এটা আছে, সৰু এইটো নদীহেন টাইপৰ। পানীটো কোনফালে যাইছোঁ এইটো চাই আমি অনুমান কৰিম এটা। এইটো ইফালৰ পৰা ইফালে আহি আছে, তো ঝৰ্ণাটো নিশ্চয় সিফালে হ'ব। আৰু ইফালে পখিলাবোৰ চাওক,
মজা উৰি আছে গাইছ এইটো চাটা এইটো So guys, এজন খুৰা মানে যাইছিল ইয়াৰ পৰা খৰি চৰি লৈ কাম কৰি তো তাক সুধি ল'লোঁ ৰাস্তাটো বলে ইফালে হয় মানে কনফাৰ্ম কৰি ল'লোঁ আমাৰ চাইণ্টিফিক ফৰ্মুলাৰ উপৰিও আৰু মানে অলপ ভাবি ল'লোঁ ভাবি চিন্তি তাক সুধি গম পালোঁ যে ৰাস্তাটো বলে ইফালে দি হয় তো বলক এতিয়া নিশ্চিন্ত মনেৰে ইফালে যাই থাকোঁ এখন পাহাৰ আছে আগত সেই পাহাৰখন চেৰাৰ পিছত নামি মানে আমি জনাটো পামেই তো তাতে এতিয়া যাইছোঁ আমি বলক গাইছ তো গাইজ পুৰা পানীৰ মাজে মাজে ঝৰ্ণাৰ সন্ধানত যাই আছোঁ আমি একদম ভয়ানক জংঘলৰ মাজত গাইজ ঝৰ্ণাটো বিচাৰি পাম নে নাপাম আজি সেইটো মই ভবা নাই কিন্তু তাৰ আগত অৱস্থা চাওক একবাৰ একদম পাচিনা হৈ গৈছোঁ আমি মানে আগফালে নজাৰা ভাল লাগছে চ' গাইজ ফাইনেলি আমি গাড়ী এতিয়া আহি পালোঁ ৰ'ব ঝৰ্ণা ক'ত গ'ল কৈ আছোঁ পালোঁ ৰ'ব চ' গাইজ বহুত দূৰ আহিলোঁ কিন্তু দুখৰ কথা তথাপিও মানে আমি ঝৰ্ণাটো বিচাৰি নাপালোঁ হয়তো মই ৰাস্তা ভুল হৈছে না কি হ'ল গম নাপালোঁ ত' নেক্সট টাইম আহিম আৰু ইয়াতে এতিয়া আমি যাওঁ ইয়াৰ পৰা ত' কেতিয়াবা মজা ড্ৰ'ন চলিছে আপোনালোকৰ বাবে তো আপোনালোকে সেইটো ইতিমধ্যে চালে বোধ হয় চ' বিশ্বজিৎ কেনেকুৱা লাগিল আহাটোতো ভালে লাগিছে কিন্তু কষ্ট হৈছে তেওঁ এই পাহাৰত ফিলিংটো পালোঁ আজি প্ৰথমবাৰ উঠিছোঁ আজি মই উঠা নাছিল আগতে পাহাৰত আজি প্ৰথম লৈ আহিছোঁ ইয়াক পুৰা পাহাৰৰ ফিলিংছটো লৈ লৈছে আজি এই টকন লৈছোঁ টকন লৈ উঠিব লগা কৰিছে তেনে অৱস্থা তো এইখিনি আজি ভিডিঅ'টোৰ কাৰণে যদি ভিডিঅ' চাই ভাল পালে তেতিয়া ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেকুৱা ধামাকেদাৰ এডভেঞ্চাৰিং ইণ্টাৰেষ্টিং ভিডিঅ' চাই যাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰি থ'ব তো গাইজ ইউ নেক্সট ব্লগ বাই বাই কবিতা নাস্তা ভাবি বাই বাই কবিতা হা So guys, in the next vlog, bye bye.